সমগ্ৰ দেশৰ লগতে বোকাজানতো বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত ৭৫ সংখ্যক গৌৰৱোজ্জ্বল গণৰাজ্য দিৱস উদযাপন কৰে বোকাজান মহকুমাৰ প্ৰশাসনৰ লগতে বোকাজানবাসীৰ ৰাইজে। বোকাজান মহকুমাধিপতি দেৱাহুতি বৰাই প্ৰথমে শ্বহীদ তৰ্পণ কৰি উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। আনহাতে পতাকা উত্তোলক দেৱাহুতি বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিয়ে মহকুমাটোৰ লগতে ৰাজ্য চৰকাৰৰ সামগ্ৰিক উন্নয়নৰ দিশৰ ওপৰত ভাষণ প্ৰদান কৰে। আজি ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড প্ৰদৰ্শনত ১৫৫ নং CRPF বাহিনীৰ প্লাটুন কামাণ্ডেণ্ট আৰ্শী গাৰুলীয়া আৰু দ্বিতীয় অসম সংৰক্ষিত বাহিনীৰ প্লাটুন কামাণ্ডেণ্টে ৰণিকা বৰাৰ নেতৃত্বত বোকাজানৰ ভালেসংখ্যক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসমীয়া বাপতি সাহোন বিহুৱে আৰম্ভ হোৱা ৭৫ সংখ্যক গৌৰৱোজ্জ্বল গণৰাজ্য দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীত বোকাজানৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে নিজৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰি বৰ্ণিলভাৱে উদযাপন কৰে গণৰাজ্য দিৱস। নিউজ ডেস্ক ৰিপৰ্ট, বোকাজান।